হাই বন্ধুসকল, আজি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ কেৰেলাৰ কিছুমান দৃশ্য। এচাও বন্ধুসকল, এইটো এটা লাজৰ লগা এটা এচাও বন্ধুসকল এইটো চাগে বন্ধুসকল আমাৰ মই চাগে লাওখোলা নেকি, ইয়াত থাকি গ'ল চাগে যুদ্ধ সময়। চৰি বন্ধুসকল, ধেমালি কৰি কিছু নাই। এচাওক কিমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য। এই দেখিছে আপোনাক কেনেকৈ ইয়াত দেখিছে সূৰ্য ডুবু অৱস্থা। এখন দেখিছে এখন কি নহয়, ইয়াত বহুত ধৰণৰ চৰাই থাকে। ইয়াত দেখিছে এটা কলৰ নিচিনা বস্তু আৰু দেখিছে মানুহ। এক মনোমোহা দৃশ্য বন্ধুসকল, আপোনালোকে মোৰ চেনেলত চাওক আপোনালোকে আৰু এনজয় কৰক। ইমান ভাল ভাল বস্তু আছে কেৰেলাৰ ৰাষ্ট্ৰীয় পদ্ধতিতে, কিন্তু আমাৰ অসমত বহুতবিলাক বস্তু এতিয়াও সংৰক্ষণ হোৱা নাই। কেৰেলাৰ মানুহবিলাক বন্ধুসকল এইবিলাকে দেখিছে। মাই গড, এয়া দেখিছে, ইয়াৰ ত্ৰিশূল নে কি লয় জানো, নাজানো। কেৰেলাৰ কীৰ্তিচিহ্ন হয়। মই সিমান এটা নাজানো কেৰেলাৰ বিষয়ে, হ'লেও বন্ধুসকল চাই ভাল লাগিছে। চাওক, ইয়াত কিছুমান কীৰ্তিচিহ্ন দেখাইছে চবে মোকে চাইছে যদি আৰু বন্ধুসকল আছে আৰু বহুত জেগাই আৰে এইটা বহুত কথা আছে ভিডিঅ' বনোৱা মোকা নহয় চব তেল ডিপো হয়। ইয়াত তেল চেল ভৰাব পাৰে, গাড়ী পাৰ্কিং আছে, পাৰ্কিং কৰিব পাৰে। ইয়াত মানুহ বহিব পাৰে, সুন্দৰ বতাহ আহে, সেউজীয়া পৰিৱেশ দেখিছে, কি ধুনীয়া টাইলছ লগোৱা আছে। দেখিছে বন্ধুসকল, মেটেকা আৰু কেৱল মেটেকা। দেখিছে এখন বিলহাৰ, ইয়াৰ ওপৰত এইটো খ্ৰীষ্টান বস্তিৰ মন্দিৰ হয়। খ্ৰীষ্টানৰ গীৰ্জাঘৰ, চৰি মন্দিৰ বুলি কৈছোঁ, গীৰ্জাঘৰ হয়। চৰাই চিৰিকটি এখন ডাঙৰ বিল হয়, বিভিন্ন ধৰণৰ মাছ আছে আৰু কিবা কিবি বস্তু আছে। ঘঁৰিয়াল ঘঁৰিয়াল নাই বন্ধুসকল, ইয়াত ঘঁৰিয়াল নাই। এইবিলাক জেগাত সাগৰৰ পাৰত ঘঁৰিয়াল নাথাকে। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে, নিশ্চয় ভাল পালে। তেনেহ'লে বন্ধুসকল যদি ভিডিঅ'টো এতিয়ালৈকে